Hi guys, good morning and welcome back to my YouTube channel Arishan Moms Vlog. আৰু কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে বহুত বেছি ভাল আৰু মোৰো ভাল আৰু এতিয়া বাজিছে 9টা আৰু মই গা চা ধুই ৰন্ধা বঢ়া আধা শেষ কৰি আইচৰখিনি বনাই মেলি লৈ এতিয়া যাবলৈ ওলাইছোঁ স্কুলত যাওঁ জলদি ৰেডি হৈ স্কুলত যাওঁ আৰু যাওঁতে আপোনালোকক দেখুৱাম এইবোৰ ৰাস্তা ঘাট কেনেকুৱা ক'ত মোৰ স্কুল তেনেহ'লে চাই থাকিব ভিডিঅ'টো ভাগ লৈ আৰু এয়া মই আইচৰ টিফিন পেক কৰি লৈছোঁ টিফিন মানে অলপকেইটা ভুজিয়া এইবিলাক দি লওঁ নহ'লে বেছিকৈ খাই দিব আৰু ইফালে তাত খিচিৰি অকণো লৈ লৈছোঁ ভোক লাগিব নহ'লে এয়া ওলাই মেলি ৰেডি মই আইচৰ কাৰণে এটা বহি লৈ লৈছোঁ সি মানে ষ্টুডেণ্টবিলাকৰ বহি কিতাপবিলাক লৈ তাতে লিখি থাকে তাৰ কাৰণে এটা বহি লৈ লৈছোঁ আৰিশ ব'লা আৰিশ ৰেডি হৈ গৈছে আৰিশ ক'ত যাব ৰেডি হৈ গৈছে আৰিশ স্কুলত যাব ব'লা এয়া স্কুললৈ বুলি ওলাই আহিলোঁ এইফালেদি যায় মোৰ স্কুলত চাওক চাৰিওফালৰ পৰিৱেশ কেনেকুৱা পানীয়ে পানী খালি আৰু এয়া হ'ল লঞ্চ ঘাটি কয় নেকি তাৰমানে লঞ্চ ইয়াৰ পৰা ধুবুৰীলৈ যায় আৰু ধুবুৰী একেবাৰে যায় আৰু এইটো ৰাস্তাটো দেখা পাইছে এইটো হয় মোৰ স্কুলত যোৱা ৰাস্তা এয়া আৰিছক ক্লাছৰুমত লৈ আহিছোঁ এটা বহি লগত লৈ আহিছোঁ যে সেইটো তাক দি দিছোঁ লিখিবলৈ নহ'লে তেওঁলোকৰ বহিবিলাক টানি কৰি লৈ লয় আৰু আৰামছে লিখি আছেহি আৰু ফাইনেলি ছুটি হৈ গ'ল এতিয়া বাজিছে এটা ছুটি হৈ গ'ল আইচৰ বহুত বেছি টোপনি লাগিছে সি কেনেকুৱা কৰি আছে চাওক এয়া ভাইটিয়ে মানে কি কয় এইবিলাক লেচেৰা এইবিলাক মই কৈছিলোঁ তুমি অলপ কাটি ৰাখি দিবা মই আহি যাতে খালি বনাব পাৰোঁ নহ'লে বহুত টাইম লাগি যায় সিহঁতৰ ভোক লাগি যায় যে সি ধুনীয়াকৈ কাটি ধুই মেলি থৈ দিছে আৰু মই বনাই থৈ গৈছিলোঁ আৰু ৰাতিৰে মাংস অলপ আছে তো এইখিনি মিলাই মেলি হৈ যাব ইয়াতে মই ভাত বহাই দিলোঁ এতিয়া ভাজি বনাম এতিয়া জলদি বনাই লওঁ এয়া মোৰ ভাজি হৈ গ'ল আৰু ভাতো হৈ গ'ল এইফালে আইচৰ কাৰণে পানী গৰম দিছোঁ অলপ গা ধুৱাব লাগিব টাইম বহুত হৈ গ'ল 1:30 বাজিয়ে গ'ল এয়া মিষ্টাৰৰ কাৰণে ভাত ৰেডি কৰিলোঁ তাৰ ভোকত একদম থাকিব পৰা নাই এনেকুৱা হৈছে হৈ গ'ল ভাজি এইখিনি মাংস জলদি দিওঁ মই মানে অলপ কাম চিজিল কৰি পিছতহে খাম তো মিষ্টাৰক দিওঁ লোৱা আৰু এতিয়া হ'ল আবেলি সময় 4টা বা 5টা বাজিছে এনেকুৱা মোৰ কাপোৰ অলপ ধুব লগা আছিল তো ধুই ল'লোঁ এতিয়া যাওঁ ওপৰলৈ মেলিবলৈ আৰিছে খেলি আছে হিচাপতে গৈ লওঁ নহ'লে সি মোৰ লগতে যাব যাওঁ কাপোৰখিনি মেলি দিওঁ আহি গ'লোঁ আৰু মোৰ কালিৰে কাপোৰ ক'তবা আছে সেইকাৰণে আৰু ক'ত আছিল বিচাৰিয়ে পোৱা নাই মই ক'ত দিছিলোঁ মই আগত এইখিনি দি লওঁ কাপোৰ চাপোৰ মেলিহে এতিয়া যাওঁ অলপ ৰেষ্ট লওঁ কিবা এনেকুৱা সময়ত অলপ মনটো বেয়া লাগি থাকে অলপ ঘৰৰ কথা মনত পৰে এনেকুৱা সময়ত বেয়া লাগি থাকে বহুত বেছি গৰম ইয়াতে কাৰেণ্ট নাই এইবোৰ কাপোৰ দিলোঁ শুকাই চাওঁ এতিয়া অলপ ৰেষ্ট লওঁ